Guys, welcome to my YouTube channel. আজি মই এটা ব্লগ লৈ আহিছোঁ। আজি হৈছে মোৰ মাহী এজনীৰ ছোৱালীৰ বিয়া। মাহীৰ ছোৱালীৰ বিয়া। আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখিছে চুমকি। আজি তাইৰ বিয়া। গতিকে ব'লকচোন অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক তাইৰ বিয়াৰ কিছু দৃশ্য। আমি অৱশ্যে অহা সময় হ'ল, কিন্তু ভিডিঅ'টো এতিয়াহে মই ষ্টাৰ্ট কৰিছোঁ। গতিকে ব'লক এতিয়াৰ পৰাই যিমান পাৰোঁ দেখুৱাই যাম আৰু আপোনালোকেও চাই থাকিব বুলি আশা ৰাখিছোঁ। এয়া পেহী আইতা হাই কৈ দিয়া। এয়া মাহী, এয়া আইতা, আমি চব খাবলৈ বহি গৈছোঁ আমি এতিয়া। চ' গাইজ আমি খাই লওঁ এতিয়া, তাৰপিছত লগ পাম। এতিয়া মানে আমাৰ সকলোৰে অলপ ফটো ছেশ্যন চলি আছে। বিয়া বুলি ক'লে অলপ ফটোটোৱে মেইন আৰু ন, সেইবাবে আমি দুজনমান ফটো উঠি লৈছোঁ। এয়া মাহী, মা, চব ভণ্টি, আমি চব ফটো মৰাত ব্যস্ত। এয়া ব্লগাৰ মাহীয়ে ব্লগ বনাই আছে। আমাৰ কইনাৰ মাক মানে মোৰ মাহী, হাঁহ কৈ দিয়া আকৌ। চবে হাঁহ কৈ দিয়া। আৰু গাইজ এতিয়া আমি অলপ বিয়া ঘৰৰ পৰা ওলাই আহিছোঁ আৰু তাত বহুত গৰম, সেইবাবে আৰু মই আপোনালোকক এজনী ছোৱালী দেখুৱাইছোঁ ৰ'ব। এয়া আমি মোৰ আগৰ কিছুমান ভিডিঅ'ত দেখিছে বাৰ্বি বা বুলি কৈ থকা। এয়া আমি লগ পালোঁহি। বাৰ্বিয়ে মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া। কোৱা, কি ক'ম ন, কোৱা তুমি কি ক'ব বিচাৰা। সকলোৱে ৰিয়া নিশি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সদায় চাই থাকিব। গতিকে সেয়া আপোনালোক সকলোৱে মোৰ ভিডিঅ'বোৰ চাই থাকিব এণ্ড এইটো ভিডিঅ' একেবাৰে লাষ্টলৈকে চাই থাকক। গতিকে ব'লক আৰু কি পাৰোঁ দেখুৱাই যাম আপোনালোকক। এয়া কইনাই ফটো মাৰি আছে, এইফালে ফটোগ্ৰাফাৰ। কইনাই লগৰ ছোৱালীৰ লগত ফটো মাৰি আছে। লগৰ নহয় পিছে কেইজনী বাই খাই হ'ব, কাৰণ তাত মোৰ লগৰো আছে। হাই কৈ দিয়া। হাই আৰু গাইজ বিয়া চিয়া খায়ে বাহিৰে ভণ্টি আৰু মই গ'লোঁ মামাৰ ঘৰলৈ, যিহেতু আমাৰ স্কুল বন্ধ হৈ আছে। আৰু গৈয়ে আমি চালোঁগৈ থিয়েটাৰ। তাত থিয়েটাৰ চলি আছে, সুৰুজ থিয়েটাৰ। আৰু চাওঁচোন আহক থিয়েটাৰৰ অকণমান দৃশ্য। থিয়েটাৰৰ এখন নাটক গ'লেই, আমি দ্বিতীয়খন নাটকৰ পৰা চাম। মামাৰ ঘৰ ইয়াতে দুখন থিয়েটাৰ আছে,
সুৰুজ থিয়েটাৰ আমি 2খন নাটক চালোঁ আৰু আজিৰ পৰা আছে ইতিহাস থিয়েটাৰ আৰু সেইখনো চামগৈ আজি। আৰু ইয়াত অভিনয় কৰিছে মৃদুল ভূঞা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে। কিন্তু আমাৰ তেওঁলোকক লগ পোৱাৰ সৌভাগ্য নহ'ল, যিহেতু আমি ককাৰ লগত গৈছিলোঁ। গাড়ী পাৰ্কিঙৰ অসুবিধাৰ বাবে আমি নাটক শেষৰ আগেয়ে ওলাই আহিলোঁ। আৰু গাইজ, মই মোৰ ব্লগটো বহুত দিনীয়া কৰি গৈ আছোঁ। মই আমাৰ ঘৰত দুদিনমান থাকিলোঁ, তাৰপিছত ঘৰ পালোহি। এয়া মই বনাইছোঁ এটা কেক, তাকে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। আৰু ৰাতিপুৱাই চাহৰ লগত পেষ্ট্ৰি হিচাপে খালোঁ আৰু কেক। এণ্ড গাইজ, মই বহুদিনীয়া মোৰ ভিডিঅ'টো এণ্ড কৰোঁ। আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। এণ্ড যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি